নোহোৱা আগতে ফাইনেলি আমি আহি গ'লোঁ মানে নৱজ্যোতি স্কুল এখন। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মানে ৰাতিপুৱা আজি এতিয়া 9টামান বাজিছে আৰু আজি আমি যাম নৱজ্যোতি স্কুল যাম। তাৰপিছত আমাৰ ওচৰতে স্কুল এখন আছে, সেইখন স্কুললৈ যাম। মানে নৱজ্যোতি স্কুলত মই পঢ়ি আহিছিলোঁ মানে আগতে সৰুতে মানে 6ৰ পৰা 7, 8 3 বছৰ তাতে পঢ়ি আহিছিলোঁ। তালৈকে যাম নৱজ্যোতি স্কুললৈ আৰু যাম আৰু ক'ত যাওঁ দেখাওঁ। ফাদাৰৰ বাইকখন দেখিছে নহয়, যদি আছে বাইকখন মই এতিয়া ৰাতিপুৱা সুধিছোঁ মানে আজি যে বাইকখন মই আজি লৈ যাম সেইটো মানে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক। অলপ ড্ৰেছটো মই চেঞ্জ কৰি লওঁ মানে দেখিছে আৰু দিয়া আৰু একো নাই, ব'লক গৈ থাকোঁ একো নাই মানে ব'লক। সেই মানে এতিয়া ঘৰ মানে ওচৰত অকণমান আগলৈ সেইটো এতিয়া মানে ঘৰৰ পৰা ওলাই পেলাই মানে খোজকাঢ়ি আৰু মানে ঘৰৰ ওচৰতে মানে স্কুল এখন আছে, স্কুলখনৰ পৰা আহিম জাষ্ট অলপ দেখিবলৈ পাইছে গৈ আছোঁ। ব'লক চাই থাকক আৰু খোজকাঢ়ি আৰু মানে যাম। আমাৰ নৱজ্যোতি স্কুলটো অকণমান দূৰ আছেতো, এতিয়া মানে তালৈ বাইকটো লৈ যাম। এতিয়া মানে খোজকাঢ়ি মানে ওচৰতেতো সেইটো কাৰণে ব'লক চাই থাকক। মানে আহি আমি পাই গ'লোহি দেখিছে একো নাই। এইডোখৰত মানে এখন চাইনবৰ্ড আছিলে, এইডোখৰত নাই, এখন পালোহি দেখাই আছে স্কুলখন। এইডোখৰত আছে সেইখন আঙুলিটো তোৱাই দিছোঁ আৰু জাষ্ট মানে আহি পালোহি। এইখন দেখিছে না মাজগাঁও LP স্কুলখন নোহোৱা আগতে দেখিছে। এই মানে এতিয়া ভিতৰত নহ'ম আজি, ইয়াত বোলে একো নাই, শিশু দিৱসৰ অকণমান আৰু জাষ্ট উদযাপন কৰিছে। তাৰপিছত লাকৰ চুকলৈ গৈ আছে নহয়, এহেঁতৰ ভিডিঅ' এটা মই দেখাই দিম মই, একো নাই বাই গৈ থাকোঁ। এইখন স্কুলখন চিলাপতা, মই এখনতে পঢ়ি গৈছিলোঁ মানে সৰুতে মানে হ'ল আৰু বহুত দিন হ'ল, একো নাই। ফাইনেলি আমি আহি পাই গ'লো মানে এতিয়া নৱজ্যোতি স্কুল দেখিবলৈ পাইছে। ভিতৰলৈ সোমাই যাম ব'লক অকণমান, এনেই ব'লক আৰু এনেই নহয় মানে আজিতো 14 নৱেম্বৰ জানে শিশু দিৱস, সেইকাৰণে ব'লক। ফাইনেলি আমি আহি গ'লোঁ মানে নৱজ্যোতি স্কুল। এইখনতে মই পঢ়ি গৈছিলোঁ সৰুতে মানে ক্লাছ 6ত। মই কৈছোঁ দেখোন আগতে ক্লাছ 6ত পঢ়ি গৈছোঁ। চাব বহুত মানে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত মানে এটা নাম কৰি আছে মানে এতিয়ালৈকে বৰ্তমান দেখিছে। এইবিলাক বৰপথাৰ নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়, এইখনতে পঢ়ি গৈছিলোঁ মই। তাৰপৰা এইবিলাকো আছিলে তেতিয়া। আৰু আমাৰ ক্লাছ ৰুমটো দেখাই দিম। যেতিয়া আমি ফাৰ্ষ্ট সোমাইছে এইবিলাক এইটো বনাইছিলে, নামটো লিখা নাই, আমিও বনাইছিলোঁ আৰু চব দেখিছে পুৰা মানে। আমি কিন্তু বেক বেঞ্চাৰ হয়, আমি বহিছিলোঁ ক্লাছ 8ত। এইটো ক্লাছ 8ৰ ৰুম, আমি বহিছিলোঁ ইয়াত। বেক বেঞ্চাৰ আমি ইয়াত আছিলোঁ। অন্ধান, মই, সৌৰভ আৰু মনোজ আছিলে ইয়াত। তাৰপিনে আৰু এটা আছিলে, এইখিনিতে আৰু ছোৱালীখিনি আছিলে আগপিনে। আমি ছেকেণ্ডটো ৰুমলৈ যাম ব'লক। দেখিছে মানে আগতে যেনেকুৱা আছিলে এতিয়া এনেকুৱা এইপিনে অকণমান কিবাকিবি কুইজ চুইজ কিবাকিবি হৈছে দেখিছে। এইবিলাক বহুত অল্ড মানে ফটো আছে। এইটো ক্লাছ 7ৰ ৰুম আছিলে। ক্লাছ 7ত আমি বহিছিলোঁ এইখন বেঞ্চত। এতিয়া মানে বেক বেঞ্চাৰ আছিলতো, কিন্তু আজিলৈকে মানে এইটোত মানে উঠি নাপাইছিলোঁ মানে, বুজিছেনে। আমাক মানে বৰ্ডত লিখিবলৈ দিয়াটো, তাৰপিছত মানে জাষ্ট আৰু লিখোঁ আৰু ইয়াত এনেই অলপ মানে তো দেখিবলৈ আছে। এইটো ইমান ধুনীয়া মানে জ্ঞানৰে জ্যোতি হৈছে বিজ্ঞান, বুজিছেনে। মই এনেই ডাইলেক্টটো দিছোঁ জাষ্ট অকণমান। আমি এতিয়া ক্লাছ 6ৰ ৰুমটোলৈ যাবলৈ চেষ্টা কৰিম কিন্তু নিজৰে স্কুল সেইটো কাৰণে জাষ্ট এইপিনে হৈ আছে। কিন্তু এতিয়া যোৱা নাই দেখিছে 6ৰ ৰুমটো। এইটো 6ৰ ৰুম হয় নাই, 7ৰ চব উল্টা হৈ গ'ল মানে দেখিছে। এইটো 7ৰ বোলে, এইটো 6ৰ মাজতে নে কোনটো 6ৰ হয় আৰু একো নাই দে আৰু কেছ নাই। মোৰ ফেভৰেট মানে হৈছে পনা চাউলা, মানে মোৰ মন যায় মানে জাষ্ট এনেকৈ কেতিয়াবা অকণমান যাবলৈ দে আৰু গৈ থাকা। এইটো আছিল অফিচ ৰুম। এতিয়া অফিচ ৰুমটো অফ হৈ আছে মানে এদিন মানে আমি মানে পূৰা মানে আগতে আৰু সৰুতে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক। বহুত দিনৰ মূৰত আহিলোঁ মানে আজি স্কুললৈ। আৰু মানে এতিয়া বক্তৃতা হৈ আছে, বক্তৃতাৰ পিছত অকণমান যাম আৰু সেইপিনে দেখাম। চিনেমেটিক শ্বট এটা লৈছোঁ স্কুলৰ ভিতৰতে। আজি শিশু দিৱস কাৰণে বৰপথাৰ নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়লৈ আহিলোঁ। ভাল লাগিলে যি হওক ন, বহুত দিনৰ মূৰত আহিলোঁ সেইটো কাৰণে অলপ আৰু জাষ্ট দেখাই দিছোঁ। চিনেমেটিক শ্বটকৈ চাওক আৰু দেই। তো মানে আৰু এটা বস্তু দেখাবলৈ থাকি গ'ল। এইটো লাইব্ৰেৰী দেখিছে, লাইব্ৰেৰী আৰু কিতাপ আছে আৰু দেই। এখন লৈ যাওঁ নেকি আজি, দেখিছে। ডক্টৰ ভূপেন হাজৰিকা সেইপিনে আছে। আৰু মই আছোঁ ইয়াৰ ভিতৰত দেখিবলৈ পাইছে মানে কেনেকুৱা লাগিছে চাৰে। আৰু মানে ভাল বস্তু এটা দেখাম দেই। সৌৰজগতখন আমি দেখোন ওপৰত থাকে মানে, ওপৰত নাথাকে মানে আমি থাকোঁ সৌৰজগতত। তো মানে মই দেখাইছোঁ ওপৰত আছে সৌৰজগত দেখিছে কিমান ধুনীয়া। এইখন আমি থাকোঁতে আছিলে, এইখন দেখিছে
সৰু ৰজঙত পৃথিৱীটো বিচাৰি লওঁ আমি পৃথিৱী পাই গ'লোঁ এতিয়া দেখিছে বিচাৰি এইটো একো নাই এটা ভিডিঅ'টো মানে ইয়াতে পঢ়ি গৈছিলতো সেইটো কাৰণে মানে জাষ্ট অলপ এনেই আহিছোঁ আজি ফাইনেলি আহি পাই গ'লোঁ মানে এইপিনে বক্তৃতা চলি আছে অকণমান চিঞৰি ক'ব পৰা নাই দেখিছে জুম কৰি দিছোঁ হা মানে নেদেখে আৰু একো নাই যে ভাল আৰু চলি আছে আমি আৰু যাম এইপিনে মানে আমি আগতে তাততো হেৰি কৰিছিলোঁ কিবা খেতি চেতি কৰিছিলোঁ তালৈকে অকণমান গৈ দেখাম আৰু দেখিছে বক্তৃতা চলি আছে এতিয়া ভিতৰলৈ সোমাই যাওঁ অকণমান দেখি গৈ আছোঁ মানে দেখিবলৈ পাইছে মানে পথাৰত আহি গ'লোঁ পথাৰত মানে কিন্তু আমাৰ এডোখৰ আছিলে মানে দেখিছে জোনাকী বৰাই ওপৰত মই আছিলোঁ মানে এটা টাইমত এতিয়া নাই এই তেতিয়া মানে এইবিলাকত ধেৰ আছিলে আৰু খেতি চেতি এতিয়া দেখিছে ন মধুৰি এটা লাগি আছে নেকি চাই লওঁ মধুৰি এটাকে খাই থৈ যাওঁ ন আহিছোঁ যেতিয়া মধুৰি এটাকে খাই থৈ যাওঁ এই মধুৰিয়ে নাই একো নাই চ' দেখিবলৈ পাইছে মানে খোজকাঢ়ি মানে আহি আছোঁ আৰু ভাল লাগিছে একো নাই তাত সেইপিনে হৈ আছে পাছপিনে মানে বক্তৃতা হৈ আছে আৰু এতিয়া মই ইয়াত আছোঁ এই তৰা গছ নেকি তৰা গছে নে কি গছ এতিয়া ভালকৈ ধৰিব পৰা নাই বাৰু তাই গোটেইকেইটা মই মানে এই চিনেমেটিক শ্বট এটা মই আকৌ ইয়াৰ পৰা দি দিছোঁ আৰু দেখিবলৈ পাইছে চিনেমেটিক শ্বট এটা দি দিম মই এতিয়া ইয়াৰ পৰা দেখিছে চিনেমেটিক শ্বটটো ইয়াৰ পৰা চাই লওক আৰু কেনে দিয়া আৰু চাই লওক আৰু এইটো দেখিছে নে চিনেমেটিক শ্বট মানে পাৰ্ট 2 আহিব আজিতো 14 নৱেম্বৰ সেইটো কাৰণে মানে জাষ্ট এনেই ভিডিঅ' এটা বনাই দিলোঁ আকৌ এদিন আহিম আকৌ মানে কাইলৈ আহিম কাইলৈ ইয়াত আছে মানে ত' হেড ছাৰৰ মানে বিদায় সভা আছে এইটো বনাই আছে ষ্টেজটো অকণমান বনাই আছে ত' চাই থাকক ভিডিঅ'টো এতিয়ালৈকে যদি চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব একো নাই ভিডিঅ'টো যদি এতিয়ালৈকে চাইছিলে তেনেহ'লে হ'ব আজিলৈ ভিডিঅ'টো মানে যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো অল কিবা কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব কিন্তু দেই হ'ব আজিলৈ ভিডিঅ'টো ইমানে বাই বাই